হাই ফ্ৰেণ্ডছ, আহক আজি আকৌ এটা নতুন টপিকৰ পৰা আলোচনা কৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ গেমৰ প্ৰতি থকা ধাৰণা কিছু পৰিমাণে সলনি কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো পাইছোঁ মানে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আমাৰ সমাজত বৰ্তমান সময়ত পাবজিৰ দৰে অনলাইন গেমসমূহৰ এডিকশ্যন বৃদ্ধি পোৱা দেখা গৈছে। সেয়ে আমি এই গেমসমূহৰ বিষয়ে যুগুতোৱা কিছু তথ্য আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি আপুনি গেমাৰ অনুৰাগী হয় তেন্তে আপুনি বহুতো কথা ইটো সিটোৰ পৰা শুনিবলগীয়া হয়, কিয়নো তেওঁলোকে ভাবে যে গেমে ভৱিষ্যতে একো সহায় নকৰে বা গেম খেলি কোনো উপাৰ্জন কৰিব নোৱাৰি। কিন্তু ছায়েন্সৰ মতে এইটো সম্পূৰ্ণ ওলোটা। কেনেকৈ, আজি তাৰ বিষয়ে আলোচনা কৰোঁ আহক। ইউনিভাৰ্চিটি অৱ জেনেভাৰ নিউৰ' চাইণ্টিষ্টৰ দল এটাই এটা সন্ধানত এইটো গম পাইছিল যে যি লোকে সপ্তাহত 10 ঘণ্টাকৈ একশ্যন গেম খেলে, যেনে কাউণ্টাৰ ষ্ট্ৰাইক, কল অফ ডিউটি, বেটলফিল্ড, IGI, পাবজি, তেওঁলোকৰ দৃষ্টিশক্তি নেখেলাবিলাকতকৈ 2 পৰা 3 গুণ বৃদ্ধি হয়। আৰু তেওঁলোকৰ একশ্যন গেম প্ৰেক্টিছ থকাৰ বাবে বহুতো সৰু সৰু তথ্য উলিয়াবৰ কাৰণে সহজ হয়। ইয়াৰ উপৰিও তেওঁলোক গেম খেলাবিলাকৰ কুঁৱলীত গাড়ী চলালে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাৰ কম চান্স থাকে। এই সন্ধানত বিজ্ঞানীয়ে বিভিন্ন লোকৰ বিভিন্ন ধৰণে টেষ্ট লৈছিল, যেনে তেওঁলোকৰ সন্মুখত কিছুমান ৰঙৰ নাম থৈছিল আৰু তেওঁলোকক সেইবিলাকৰ নাম সুধিছিল। কিছুমান লোকৰ ৰঙৰ নামসমূহ কোৱাত অসুবিধা হৈছিল কাৰণ বেছিভাগ লোকৰ এটেনশ্যন ভাল নাছিল আৰু তেওঁলোকৰ আগত ৰং আৰু ৱৰ্ড থৈছিল। বহুতো লোকে কনফিউজ হৈ ভুল উত্তৰ দিছিল কাৰণ তাত ৱৰ্ডটো লিখা আছিল বেলেগ। সেই ৱৰ্ডটোৱে বেলেগ কালাৰ বুজাইছিল, কিন্তু ৱৰ্ড লিখোঁতে যিটো কালাৰ ব্যৱহাৰ কৰা হৈছিল সেইটো আছিল বেলেগ। তাৰ উদাহৰণ আপোনালোকক দুটামান দেখুৱাব বিচাৰিছোঁ। যিবিলাক মানুহে সপ্তাহত 10 পৰা 15 ঘণ্টা একশ্যন গেম খেলিছিল তেওঁলোকে উত্তৰটো শুদ্ধকৈ দিব পাৰিছিল। তাৰোপৰি তাতে কৰা আন এটা টেষ্ট আছিল মেণ্টেল ৰোটেশ্যন টাস্ক। ইয়াত 3D অবজেক্টসমূহ চাই ক'ব লাগিছিল যে তাত চিহ্নিত কৰা অবজেক্টটোৰ বিপৰীতে সানমিহলি হৈ থকা অবজেক্টসমূহৰ কোনটো শুদ্ধ। ইয়াৰো উদাহৰণ আপোনালোকক এটা দিব বিচাৰিছোঁ। এই ধৰণৰ টেষ্টসমূহ প্ৰায় ডিফেন্স ইণ্টাৰভিউত লোৱা দেখা যায়। এই টেষ্ট লোৱাৰ পিছত মানুহবোৰক দুটা ভাগ কৰি এটা ভাগক 20 দিনলৈ গেম খেলিব দিয়া হৈছিল আৰু আনটো ভাগক খেলিব দিয়া নাছিল। তাৰপিছত আকৌ সেই টেষ্টটো লোৱা হৈছিল, কিন্তু সেইবোৰ গেম খেলাবিলাকৰ ৰিজাল্ট ভাল আছিল। 5 মাহ পিছত আকৌ টেষ্টটো লোৱা হৈছিল। সেইবাৰো গেম খেলাবিলাকৰ ৰিজাল্ট ভাল আছিল, কিন্তু নেখেলাবিলাকৰ ৰিজাল্ট আগৰ দৰেই আছিল। এইটো কিয় হৈছিল জানিবলৈ মেক্স প্লেংক ইউনিভাৰ্চিটিত এটা কণ্ট্ৰল এক্সপেৰিমেণ্ট কৰা হৈছিল। তাৰ কিছু সংখ্যক মানুহৰ দুটা ভাগ কৰি এটা গোটক কেইদিনমানৰ কাৰণে গেম খেলিব দিয়া হৈছিল। তাৰপিছত দুয়োটা গ্ৰুপৰ মানুহৰে MRI স্কেন কৰা হৈছিল। MRIত গম পোৱা গৈছিল যে যিবিলাক মানুহে গেম খেলিছিল তেওঁলোকৰ মগজুৰ কিছু অংশ, যেনে ৰাইডিপ'কেম্পাছ যিয়ে মানুহৰ নতুন আৰু পুৰণি স্মৃতিবোৰ সংৰক্ষণ কৰে, ফ্ৰণ্টেল লেব যিয়ে কোনো প্ৰব্লেম ছল্ভ কৰিবলৈ বা কোনো নতুন ডিচিশ্যন ল'বলৈ সহায় কৰে, আৰু চেৰিবেলাম যিয়ে কথা কোৱাত আঙুলিৰ মুভমেণ্ট কৰাত সহায় কৰে, সেইবোৰ অংগৰ গ্ৰে মেটেৰিয়েলসমূহ বৃদ্ধি হোৱা দেখা গৈছিল, যিয়ে মানুহৰ বুদ্ধিমত্তাত বৃদ্ধি সহায় কৰে। মগজুৰ এই অংগসমূহ তেতিয়া ব্যৱহৃত হয় যেতিয়া আপুনি পৰীক্ষাৰ প্ৰস্তুতি চলায়। সেয়ে এই তথ্যসমূহৰ আধাৰত নিউৰ' চাইণ্টিষ্টসকলে কৈছে যে গেম খেলাবিলাকে গেম নেখেলাবিলাকতকৈ একাডেমিক এক্সাম ভাল ৰিজাল্ট কৰে। তাৰোপৰি বহুতো চাইক'লজিষ্টে কয় যে অনলাইন গেম পাবজি, কাউণ্টাৰ ষ্ট্ৰাইক, ৱৰ্ল্ড অফ ৱাৰক্ৰাফ্ট খেলা মানুহবিলাক এনেকুৱা পৰিস্থিতিত থাকে যিটো প্ৰতি মুহূৰ্ততে সলনি হৈ থাকে। গতিকে তেওঁলোকে পৰিস্থিতিৰ ধৰণে নিজকে এডাপ্ট কৰিব লাগে আৰু সেই তীব্ৰতাৰে তেওঁলোকে সংগীসমূহৰ কথা শুনি বুজি একেটা নিৰ্ণয় ল'ব লাগে আৰু কোনোবাৰ সন্মতি হওক নহওক সেইটো কৰিব লাগে। আৰু বহুতো পৰাজয়ৰ মুখ দেখিও অৱশেষত জয়ী হয়। আমাৰ বাস্তৱ জীৱনটোও ঠিক তেনেকুৱাই। সেইকাৰণে আমাৰ মগজুৱেও এইবিলাক গেম খেলি খেলি বাস্তৱ জীৱনৰ এই খলা বোমাবোৰ সহজতে পাৰ কৰিবলৈ সক্ষম হয়। এই পৃথিৱীৰ কিছু সফল মানুহেও সৰুৰে পৰাই গেম খেলিছিল, যেনে মাৰ্ক জুকাৰবাৰ্গ, এলন মাস্ক, লেৰী পেজ আদি। আজিকালি চাৰ্জাৰীসমূহো মানুহৰ দেহৰ ভিতৰত মেচিন স্থাপন কৰি সমাপন কৰা হয়। এই চাৰ্জাৰীৰ মেচিনসমূহ এটা গেমিং কনচোলৰ দৰে, য'ত এখন ডিছপ্লে থাকে
য'ত ডক্টৰে চাব পাৰে আৰু কণ্ট্ৰলাৰ থাকে যাৰ দ্বাৰা ডক্টৰে দেহৰ ভিতৰত থকা মেচিনটো কণ্ট্ৰল কৰে। চ' বহুতো মেডিকেল কলেজত হোৱা ষ্টাডিসমূহৰ পৰা বিজ্ঞানসকলে কয় যে যিজন ডক্টৰে সৰুৰে পৰা গেম খেলে তেওঁলোকৰ বাবে এই চাৰ্জাৰী মেচিনবোৰ বহুত সোনকালে আৰু সহজতে কণ্ট্ৰল কৰিব সুবিধা হয় আৰু তেওঁলোকে নিজৰ কাৰ্যকালত গেম নেখেলা ডক্টৰসমূহতকৈ ভালদৰে চাৰ্জাৰীসমূহ সম্পন্ন কৰে। যদি আপুনি এয়াৰফ'ৰ্চত থকা ফ্লাইং ব্ৰাঞ্চত যাব খোজে আপুনি এটা টেষ্ট দিব লাগিব যিটো হৈছে পাইলট এপ্টিটিউড বেটাৰী টেষ্ট, যিটোৰ দ্বাৰা মানুহৰ একেটা সময়তে বহুতো বেলেগ বেলেগ কাম কৰাৰ ক্ষমতা জোখা হয় আৰু এই টেষ্টটো এটা ভিডিঅ' গেমৰ দৰেই। এয়াৰফ'ৰ্চৰ ট্ৰেইনিং ষ্টাফে কয় যে যিয়ে সৰুৰে পৰাই গেম খেলে তেওঁলোকৰ বাবে এই টেষ্ট পাছ কৰাৰ চান্স বাঢ়ি যায়। বন্ধুসকল, এনেধৰণৰ সুফলসমূহ গেম খেলি পোৱা যায় আৰু এই সুফলসমূহ তেতিয়াহে কামত আহিব যেতিয়া আপুনি এই পদ্ধতিসমূহ অন্য কামত খটুৱাব পাৰে। যদি আপুনি গোটেই দিনটো অন্য কাম বন বাদ দি গেম খেলাত ব্যস্ত থাকে তেতিয়া আপোনাৰ লাভতকৈ বেছি লোকচানহে হ'ব। গতিকে গেম খেলাৰ লগতে তাৰ সুফলসমূহ বাস্তৱ জীৱনত প্ৰয়োগ কৰক আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকক, কাৰণ আমি সদায় এনেধৰণৰ টিপছ থকা ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আনি থাকিম। ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল। লাইক শ্বেয়াৰ